পুৱা 5 বজাতে শুৱা পাতি এৰি বাহি চোতাল ঘৰ সাৰি লৈ পেলাই গাটো ধুনীয়াকৈ ধুই আহি মন্দিৰত বন্তি গছি জ্বলাই ল'লোঁ। তাৰ পাছত আহিলোঁ পাকঘৰলৈ, যিখন ঘৰ প্ৰত্যেকগৰাকী বোৱাৰীৰ নিজা আপোন ঘৰ, সেইখনেই হৈছে পাকঘৰ। আৰু পাকঘৰত সোমাই দিনটোৰ কাৰণে আৰম্ভ কৰিলোঁ ৰন্ধা বঢ়াৰ কাম। যিহেতু ল'ৰা যাব 7 বজাতে, স্কুললৈ যাবই লাগিব, তাৰ খোৱাখিনি প্ৰথম ৰেডি কৰিলোঁ। তাৰ পাছত মই টিফিন ৰেডি কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ। ৰাতিয়ে কেইটামান চাউল তিয়াই থৈছিলোঁ, ভাবিলোঁ পিঠাগুড়িৰ এটা পিঠা বনাই দিওঁ। পিঠাটোৰ নাম পিছে মই নাজানো, এইটো মই নিজে বনাই লোৱা পিঠা দেই। ইয়াৰ ৰেচিপিটো কেতিয়াবা লাগিলে দিম বাৰু, আপোনালোকে যদি বিচাৰে। পিঠাটোৰ নাম অৱশ্যে এতিয়ালৈকে দিয়া নাই। অলপমান পিঠাগুড়ি, পিঠা অৰ্থাৎ চাউলৰ গুড়ি দিম আৰু তাতে অকণমান চুজি মিলাই দিম, তাতে চেনি আৰু নিমখ, অকণমান নাৰিকল ৰুকি দিম ইয়াতে মই। আৰু পিঠাগুড়ি ঘোলটো এইদৰে মিক্সিত মাৰি ৰেডি কৰিবলৈ লৈছোঁ। আৰু এইফালে দেখিছেনে এইকেইটাৰ যে কি উৎপাত লাগিছে, তাহাঁতৰ ভোক লাগিছে। খিৰিকীৰে দেখা পালোঁ এই অমিতা গছজোপাত এটা অমিতা পকি আছিলে, চৰাই যি উৎপাত লগাইছে, মই বোলো নাই তহঁতক খাব দিব নোৱাৰোঁ। যিহেতু এইটো বাৰীৰ বস্তু, ল'ৰাটো মই আৰু দেউতাকে আমি খাব লাগিব। আজিকালি বাৰীৰ বজাৰত কোনো ধৰণৰ ফ্ৰেছ বস্তু পোৱাই নাযায়, গতিকে বাৰীৰ বস্তু চৰাইক খাবলৈ দি নষ্ট কৰিব নোৱাৰোঁ। এইফালে এইকেইটাকো খাব দিলোঁ, তাহাঁতে যি উৎপাত লগাইছে। সেইগৰাকী মহাৰাণী সেইফালে ৰখি আছে, তাই ভাবিছে মোকো দিব। পিছে এতিয়া সময় নাই, তাহাঁতক বেলেগ সময়ত দিম। আৰু এইয়া ল'ৰাটোৰ কাৰণে পিঠা গোটেই ঘোলখিনি মিলাই এনেকৈ বহাই দিলোঁ। আৰু দেখিছেনে পিঠাটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। ইয়াৰ লগতে মই অকণমান জেলি দিম। 3খন পিঠা দিছোঁ, পিছে 2খনহে খাব, এখন ঘূৰি আহিব। কিন্তু মাকৰ মন যে, নোৱাৰোঁ, বেছিকৈয়ে দি পঠাওঁ, সদায় এখন ঘূৰিয়ে আহে। সদায় অৱশ্যে এইটো টিফিন নিদিওঁ, মাজে মাজেহে দিওঁ। ৰুটি সদায় দিলে গেছ হয়, গতিকে ৰুটি নিদিওঁ, কমাই দিওঁ। তাৰ পাছত দেউতাককো পঠাই ল'লোঁ কলেজলৈ। পঠোৱাৰ পাছত মই আৰম্ভ কৰিলোঁ নিজৰ কাম। এয়া ব্লাউজটো কাটি কুটি ল'লোঁ, বোলো নহয় আজি দিনটোনো কি কৰিম, এতিয়া ব্লাউজটো চিলাওঁ। সেই বুলি ভাবি কাটি কুটি লৈ ব্লাউজটো চিলাবলৈ আৰম্ভ কৰিলোঁ। ব্লাউজটো যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক দেখাম বাৰু। একেবাৰে এক্সপাৰ্ট নহয়, তথাপিতো নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰোঁ। ব্লাউজটো হ'লে দেখাম দেই। পুনৰ আন এটা ভিডিঅ'ত লগ পাম। এতিয়ালৈ আহিছোঁ।